বহুত বছৰৰ পাছত আজি নিজৰ পঢ়ি অহা স্কুলখন দেখা পালোঁ। মনটো যে ইমান ভাল লাগিছিলে ভাষাৰে বুজাব নোৱাৰি। মানে স্মৃতিবিলাক একদম হাত পাতলি মাতিছিলে। ইমান যে দুষ্টামি কৰিছিলোঁ নহয় স্কুলখন। এইখনে হৈছে আমাৰ স্কুলখন, টয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু ইয়াতে পঢ়িছিলোঁ ক্লাছ 8 পৰা 10লৈকে ইয়াতে মেট্ৰিক দিছিলোঁ। ইমান ভাল লাগিছে আজি বহুত দিনৰ পাছত যে স্কুলখন দেখা পালোঁ। আৰু এইখন স্কুলতে বহুত স্মৃতি জড়িত হৈ আছে। কেতিয়াবা সময় পালে মানে ক'ম বাৰু। আৰু এতিয়া আমি গৈ আছোঁ মেৰাপানীলৈ। ভাবিছোঁ গাহৰি মাংস খোৱা যাওঁ। বাক ক'লোঁ বোলো ব'লা একদম মাংস আনিম আৰু আজি গাহৰি মাংস। মানে আৰু মানুহ আহিছিলে, কৈ আহিছিলোঁ লগৰ ছোৱালী কেইজনীমান আছিলে, বান্ধৱী কেইজনীমান আগতে। এতিয়া সিহঁতৰ লগত যোগাযোগ যিহেতু নাইকিয়া হ'ল আৰু ভাবিছোঁ অকণমান আপোনালোককো বোলো দেখাই দিওঁ। বহুত দিনৰ পিছত ভিডিঅ' এটা লৈ আহিছোঁ। ভিডিঅ'বিলাক দিয়াই হোৱা নাই। আপোনালোকে মৰমবিলাকো খুব বেছি কমেই দিবলৈ দিছে। আৰু এতিয়া এয়া হৈছে মেৰাপানী টাউন। মেৰাপানী টাউনখন মই অকণমানহে দেখাই দিছোঁ দেই। বেছিকৈ ভিডিঅ' কৰাও নাছিলোঁ বাৰু। যিহেতু আমাৰ লগত বেলেগ মানুহ আহিছিলে, মোবাইলটো ইমান বেছিকৈ লৈ থাকিবলৈ মন নাযায় আৰু মানে ভিডিঅ' সেইটো এটা মানে ডাঙৰ প্ৰব্লেম মোৰ। বাকী আপোনালোকৰ খবৰ কেনেকৈ প্লিজ জনাব। আৰু মোৰ যদি ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট এটা কৰি দিব দেই। বহুত দিন ভিডিঅ'বিলাক দিয়াও হোৱা নাই তেনেকৈ। আৰু চাগে আপোনালোকে পাহৰিলে। মাজতে আপোনালোকে বহুত বেছিয়ে মৰম দিছিলে, কিন্তু এতিয়া লাহে লাহে যিহেতু মই ভিডিঅ'বিলাকো নিদিয়া হ'লেও আপোনালোকৰ মৰমবিলাক কিন্তু কমি আহিছে। এতিয়াও চেষ্টা কৰিবচোন মোক আপোনালোকৰ মৰমবিলাক দিবলৈ। আৰু এয়া হৈছে আমাৰ বা আৰু আমাৰ বা সৰু পোৱালিটো। বা কিন্তু কেমেৰা আগত একেবাৰে আহিবলৈ নিবিচাৰে দেই। আচলতে ক'বলৈ গ'লে বা ওচৰত মোৰ ওচৰত বা ফটো একপিও নাই। আৰু এতিয়া আমি দুইজনীয়ে গাড়ী নামি এতিয়া আমি গাহৰি মাংস বিচৰা ঠাণ্ডা মাৰি আছোঁ। গাহৰি মেইন নহয় জানো, গাহৰি খাব লাগিব। কিন্তু বেড লাগ আছিলে আমাৰ, একেবাৰে গাহৰি মাংস নাপালোঁ। গাহৰি মাংস খাবলৈ শেষ হৈ গ'ল। আৰু এনেকৈ তথাপিতো অলপ টাইম বিচাৰিছিলোঁ বোলো অকণমান আঁতৰলৈ যাওঁ, কিজানি পোৱা যাবই। কিন্তু সেই ভাগ্যত নিমিলিলে, গাহৰি মাংস নাপালোঁ। আৰু এনেকৈ যথেষ্টখিনি জেগাত ঘূৰিলোঁ গাহৰি মাংস বিচাৰি, য'ত পোৱা যায় আচলতে গাহৰি মাংসটো। আৰু ক'লে বোলে অকণ সোনকালে আহিব লাগিছিলে। নাপালোঁ আৰু উভতি আহিলোঁ। আহি এয়া মেলা, ওচৰতে মেলা হৈ আছিলে মেৰাপানীত। ভাবিছোঁ মেলাত অকণ সোমাই যাওঁ। মানুহ একেবাৰেহে নাছিলে, খুব বেছিয়ে লাজ লাগিছে। আৰু ইহঁতে চাওকচোন একদম ডাইৰেক্ট আহি পেলাই ফুচকা সন্মুখত ৰৈ আছেহি। এটি বোলে ফুচকা খাব। মই কৈছোঁ অকণমানটোতো আহিছোঁহে, অকণমান চাই লওঁ মেলাত কি আছে। মানুহ যিহেতু নাই, দোকান বজাৰবিলাককে আৰু এনেই চাই যাওঁ নহয় জানো। যিহেতু মোৰ জন্ম জেগাখনলৈ মোৰ বহুত দিনৰ মূৰত অহা যায়, বহুত বছৰ হয় আৰু অহা যায়। ভাবিছোঁ অকণমান এনেকৈ কৈ বোলো জেগাখন চাই যাওঁ, আকৌনো কেতিয়ানো আহিব পাম তাকো ঠিক নাই। তাকে অকণমান বোলো আপোনালোককো দেখাওঁ। এয়া মেলা চালোঁ মেৰাপানীত। মানুহ দেখিছেনে, একেবাৰেই নাই। মোৰ যে ইমান লাজ লাগিছে নহয়, মই কৈছোঁ মোৰ বোলো মানুহেই নাই। আৰু আমাৰ আকৰ্ষণবিলাক চাওকচোন, এয়াহে খাৰুযোৰ ইমান পচন্দ হৈছিলে। কিন্তু জানেই নহয় মোৰ যিখন হাত, এইবিলাক খাৰু একেবাৰে নোসোমায়। অকণ দেখাই দিছোঁ। আৰু এই পুলিখিনি চাওকচোন বৰ মৰম লাগিছে। কিন্তু মই নল'লোঁ, কাৰণ মই যিহেতু নগাঁৱলৈ উভতিব লাগিব। আৰু এইবিলাক বস্তু ইমানকৈ আছে যিহেতু, ইমান ভালো পচন্দৰ বস্তু বিচাৰি নাপালোঁ। তথাপিতো অলপ বস্তু ল'লোঁ। গামখাৰু ল'লোঁ। যিহেতু বিহু আহি আছিলে আমাৰ, আপোনালোকক বিহু ভিডিঅ'বিলাক দিছিলোঁ। ভিডিঅ'টো আপোনালোকে প্লিজ চাব। আৰু অকণমান এনেকৈ বজাৰ কৰিলোঁ। এয়া আমাৰ আকৰ্ষণ আৰু মাইকী মানুহৰ আকৰ্ষণ এইবিলাকে নহয় জানো। অকণ দেখাই দিছোঁ, ভাল লাগিলে বহুতেই বেছি ভাল লাগিছিলে। আৰু কি ল'লোঁ সেইবিলাক বাৰু নেদেখালোঁ। গামখাৰুযোৰ কথা কৈ দিছোঁ বাৰু দেই, গামখাৰুযোৰ লৈছিলোঁ কাৰণে। আৰু এইবিলাক আৰু ভাল লাগিছে। আপোনালোকে বাৰু ভিডিঅ'বিলাক ক'ৰবাৰ চাই আছে প্লিজ ক'বচোন। গোলাঘাটৰ আছেনে নাই নে মোৰ জানো, মই তাকো নাজানো। আৰু অকণমান নিজে ফটো খাই দিছোঁ দেই। নিজক দেখা হোৱাই নাছিলে। তাতে সকলো বেক কেমেৰা কৰিছে, এবাৰ মই ফ্ৰণ্ট কেমেৰা কৰোঁ। আৰু বা ৰৈ আছে, বা পোৱালিটো উঠি আছে তাত এয়া গাড়ীত উঠি আছে। সি পিছত ইমানেই বেছি ভয় কৰিছে আৰু এইবিলাক মই নুঠোঁতে এইবিলাক মোক উঠাই দিছে। আৰু এয়া সিহঁতৰ এইবিলাকে আৰু ধেমালি।
তাৰপাছতে অকণমান একেবাৰে দেখাই দিলোঁ আহি আৰু আমি দুটা মই খুব বেছি এটা বেয়া অভ্যাস আছে এয়া চাওকচোন আহি দিনত কি খেলিছোঁহি এনেই পইচাবিলাক ইয়াতে নষ্ট কৰিলোঁ আৰু ভিডিঅ'বিলাক ইমানেই আছিলে বেছি দীঘল নকৰোঁ আৰু ভিডিঅ' আছে বিয়াহঁতৰ পৰা আপোনালোকক দি যাওঁ আপোনালোকে প্লিজ চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পিছত অকণমান কিবাকিবি খাই আৰু বজাৰ সমাৰ অলপ কৰি ঘৰলৈ উভতিলোঁ যিহেতু দেৰিও হৈ গৈছিলে যথেষ্টখিনি আৰু বেছি ভিডিঅ' নকৰিলোঁ জানেই নহয় মোবাইলটো লৈ থ'লে কেমেৰা কৰি থাকিলে ভিডিঅ' কৰি থাকিলে কিমান বেটেৰী চেটেৰী খতম হৈ যায় চ' ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ এতিয়া আহিছোঁ বাই বাই আকৌ লগ পাম অন্য এটা ভিডিঅ'টো এতিয়া আহিলোঁ দেই বাই